হোৱাইট হাউচত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰোনা ভাইৰাছ আৰু ইয়াৰ বিষয়ে বিস্তাৰিত ৰূপে সহ-সাংবাদিকৰ সন্মুখত এনেদৰে উল্লেখ কৰে। মই সৰুতে এইখিনিমান আছিলোঁ। আৰু মই এইখিনি তাৰপিছত এইখিনি এই চবেই আছিল দে বাদ দে। ময়ো আছিলোঁ। কি ভালৰ কৰা নাইছি বে সাংবাদ মিল পাতব লগা হৈছি দে আৰু কি কৰিবি আহিছে যিহেতু দে গেলা খাবি? সকলোকে মোৰ লাউৰা ভৰা হিয়া ভৰা শ্ৰদ্ধা জনালো অহাৰ বাবে। গেলা আনছা নে নাই? এতিয়া আপোনালোকে কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে দে তই সুধ কি সুধিবি। স্যার চাইনার মানুহে বাদুলি খোৱা বাদ দি চিধা চিধা ঢেকীয়া কিয় নাখায়? খোৱাটোতো ময়ো খোৱা নাছিলোঁ কিন্তু মোৰ গাৰ্লফ্ৰেণ্ড এক্স গাৰ্লফ্ৰেণ্ড যিটো আছিলে সি খাই বহুত ভাল পাইছিলে। সি ওচৰ চুবুৰীয়া ল'ৰাজনক লৈ যায় ঢেকীয়া তুলিব গৈছিল সদায় সদায়। এদিন তাই অসংযত অৱস্থাত ধৰা পৰিলে। তাৰপিছত মই তাৰ লগত ব্ৰেকআপ কৰি দিলোঁ নহয় জানো। হয় হয় ছাৰে সঁচাই কৈছে। ছোৱালীজনী বেয়া আছিল। তাৰ আগৰ পৰা 5টা বয়ফ্ৰেণ্ড আছিলে আৰু তাই 5টা বয়ফ্ৰেণ্ডৰ লগত বহুত বেয়া সম্পৰ্ক আছিলে আৰু এদিন ধৰা পৰি গ'ল আৰু ছাৰে ক'লে তাইৰ লগত ব্ৰেকআপ কৰিব লাগে আৰু অৱশেষত গৈ তাইৰ লগত ব্ৰেকআপ হ'ল। সেয়েই দে কৰোণাৰ বিষয়ে সোধ এইবোৰ এতিয়া বাদ দে যেন মোৰ বিষয়েতো জানি একো লাভ নহ'ব দে কৰোণাৰ বিষয়ে সোধ দে এতিয়া আৰু কৰোণাৰ বিষয়ে সোধ। ছাৰ লকডাউন দিয়াৰ পিছতো যিবোৰ মানুহে ঢেকীয়া তুলি যাবলৈ ওলাই আহিছে ছাৰ সেইবোৰৰ বিষয়ে কি ক'ব আপুনি? আমিতো পুলিচক পূৰা পাহৰ দি থৈছোঁ। যিবোৰ মানুহে ঢেকীয়া তুলি ওলাই আহিব সেইবোৰৰ ফুটা বহল কৰি দিবলৈ লাগে লাঠিটোত সেগুনে লগাওক বা বোকা লগাওক। তই সোধ। ছাৰ আজিকালি এটা ট্ৰেণ্ড চলি আছে কি ঘৰৰ কোনোবা ল'ৰা কাহিলে মাক বাপেকে এনেকৈ চায় যে পৰৰ ল'ৰাই ঘৰৰ সম্পত্তি বিচাৰিছে। ছাৰ কেনেকৈ গম পাম যে কাৰোবাৰ কৰোণা হৈছে নে নহৈছে? মই ভাবোঁ খুজুতি। আজি আপোনাৰ যদি এটা গ্ৰুপত আছে আৰু আপোনাৰ তাৰ মাজত যদি আপোনাৰ খুজুতি হৈছে নহ'লে পাক্কা এইটো আপোনাৰ খুজুতি হৈছে। আৰু তোৰ গাৰ্লফ্ৰেণ্ডৰ আছিল ন এই বাৰে বাৰে ভৰিৰ মাজত খুজুতি হয়নে? তো ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ খুজুতি আছিল আৰু এই খুজুতি লাহে লাহে ভৰিৰ মাজৰ পৰা উঠি উঠি গলত লাগিছিল আৰু ঘৰত খোজাই খোজাই ঘাঁ বনাই দিছিল। এই খুজুতি কথা বাদ দিয়ক। এই ৰচুদ্দিৰ ভাই এই খুজুতিৰ কথা বাদ দিয়ক। এই পিছৰ কথা কৈ আছিল যে গেলা খালে কৰোণা ভাল হয়। তে আপুনি কি ক'ব যে গলা খালে সদায় ভাল হয় নে মিছা? হয় গেলা এটা অমৃত হয় কিন্তু ডক্টৰৰ মতে কৈছে যে এজন মানুহে নাক চুব নালাগে তাৰ নিজৰ। যেনেকুৱা ইয়াৰ এক্সৰ কথা কৈছিলোঁ যে এক্সৰ মাথা খোজোতে খোজোতে ইয়াৰ লগত ব্ৰেকআপ কৰি ল'লে সেই এইটো ক'লো। গতিকে অৱশেষত এটা কথাই ক'ম যে আপোনালোকে চাইনিজ চোৱা বাদ দিয়ক আৰু লোকেল চাওক লোকেল চাই হিলাওক আৰু এটাই কথাই ক'ম যে ঘৰত থাকক সাৱধান থাকক সতৰ্ক থাকক আৰু চাইনাৰ পৰা অহা কৰোণামুক্ত হৈ থাকক এই কৈ আজিৰ মই বক্তব্য সামৰিলোঁ।